বন্ধুসকল এই পৃথিৱীত ঘূৰা ফুৰা কৰাৰ বাবে এনেকুৱা কিছুমান ঠাই আছে যি বহুত ভয়ানক হয় আৰু আজি মই এনেকুৱা 5 সকলোতকৈ ভয়ানক আৰু হৃদয় কঁপি যোৱা এডভেঞ্চাৰাছ ঠাইৰ বিষয়ে ক'ম য'ত যোৱা সাধাৰণ মানুহৰ কথা নহয় তথাপিও এডভেঞ্চাৰাছ চখ থকা সকলে নিজৰ মৃত্যুক আগত ৰাখি এইবোৰ ঠাইত গৈ থাকে আৰু আপোনালোকক কওঁ যে এই ঠাইবোৰত সাহস থকা মানুহে যায় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে নিশ্চয় চাব নাম্বাৰ 5 হাফ ডম কেলিফৰ্ণিয়াত অৱস্থিত হাফ ডম নামৰ এই ঠাই পৃথিৱীৰ সকলোতকৈ ভয়ানক আৰু মৃত্যু হোৱা ঠাই হয় যে ইয়াত আপুনি য'তেই ভৰি ৰাখে ততেই চিৰি হয় ইয়াৰ ৰাস্তা ইমানেই পিছল হয় যে ভৰি পিছলাৰ ভয় অনবৰতে থাকে ইয়াত উঠাৰ কাৰণে বহুত সাহসৰ জৰুৰী হয় বহুত মানুহ ইয়াৰ পৰা পৰিও গৈছে আৰু নিজৰ হাত ভৰি ভাঙি পেলায় যদি বতৰ বেয়া হয় তেতিয়া এই ৰাস্তা আৰু ভয়ানক হয় নাম্বাৰ 4 ৰক অফ গুৱাটেপ কলম্বিয়াত অৱস্থিত এই অসাধাৰণ চিৰিক দেখি ভাল মানুহৰো মূৰ ঘূৰাব এই চিৰি ইমানেই ভয়ানক যে ইয়াত সকলোৰে যোৱা কথা নহয় এই চিৰি এই কাৰণে বনাইছে যাতে ইয়াত উঠি গোটেই চহৰৰ নাজাৰা ভালদৰে চাব পাৰি এনেকুৱা জিগজেগ চিৰি হয়তো আপুনি কেতিয়াও দেখা নাই এই 800 ষ্টেপ থকা চিৰিত উঠা কোনো সাধাৰণ মানুহৰ খেলা নহয় বন্ধুসকল উচ্চতাক ভয় কৰা লোকৰ বাবে এই ঠাই মুঠেই নহয় নাম্বাৰ 3 কালামাণ্টিন দুৰ্গ বন্ধুসকল কালামাণ্টিন দুৰ্গত উঠা তাৰ কাৰণে বহুত মানুহৰ সাহসৰ জৰুৰত হয় সাধাৰণ মানুহে ইয়াক দেখিয়ে ভয় কৰিব যদি আপুনি উচ্চতাক ভয় কৰে বা মূৰ ঘূৰাই তেন্তে এই ঠাই আপোনাৰ বাবে মুঠেই নহয় কালামাণ্টিন দুৰ্গ 2250 ফুট উচ্চতাৰ পাহাৰৰ ওপৰত বনোৱা হৈছে এই দুৰ্গত ভগৱান গণেশ মন্দিৰ আছে এই দুৰ্গ 1200 আৰু 1300 চনত বনোৱা হৈছে এই ৰাস্তা বনোৱা কিমান কঠিন আপুনি নিশ্চয় ভাবিব পাৰিছে নাম্বাৰ 2 হাইকো ষ্টেৰিছ আমেৰিকাৰ হাৱাই ৰাজ্যত ভেলি অফ হাইকি এখন ঠাই আছে য'ত চাৰিওফালে পাহাৰে আগুৰা আছে ইয়াত 4000 ষ্টেপছৰ এটা চিৰি আছে যাক স্বৰ্গৰ চিৰি নামেৰে জনাজাত হয় বন্ধুসকল আজিৰ পৰা বহুত বছৰ আগতে মানুহে কাঠৰ সহায়ত বনাইছিল বহুত ঠাইত এই চিৰি 90 ডিগ্ৰীত আছে এই চিৰিয়ে 2500 ফুট ওপৰলৈ লৈ যায় এই চিৰি বগাই পাহাৰত উঠাৰ পিছত ধুনীয়া দৃশ্য দেখিব এই চিৰিত উঠাটো সহজ নহয় কিন্তু প্ৰত্যেক বছৰত বহুত মানুহ আহি থাকে ইয়াত উঠিব নাম্বাৰ 1 মাছ হুৱা আছাম বন্ধুসকল চাইনাত অৱস্থিত এই হাইকিং ঠাইক দেখি বহুতে কঁপিব ধৰে যেনেকৈ দেখি আছে মানুহে তথাপিও মজা লৈ আছে বন্ধুসকল এই ঠাইক টিবডেট ৰেল নামেৰে জনাজাত হয় এই ৰাস্তাটোত যোৱাৰ কাৰণে কেঁচা কাঠেৰে বনোৱা হৈছে যি বহুত পুৰণা হৈছে এই চিৰি ইমানেই ভয় লগা যে ইয়াক দেখাৰ পিছত আপোনাৰ ৰুহ কঁপিব ধৰিব হয় যে ইয়াত বছৰত 100 জন লোক ইয়াৰ পৰা খবৰ আছে বন্ধুসকল এই চিৰিক মৃত্যুৰ চিৰি বুলি ক'লেও ভুল নহ'ব বন্ধুসকল ইয়াৰ ভিতৰত কোনখন ঠাইক যাব বিচাৰিব আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই